কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে মই এটা নতুন ভিডিও হৈতে আপোনালোকৰ মাজলৈ আহিছো আজিৰ ভিডিওৰ টপিক হৈছে আমি বৰ্তমান সময়ৰ জটিলতাৰ মাজত কেনেকৈ নিজৰ মনটো প্ৰেৰণামূলক কৰি ৰাখিম আৰু এটা ইতিবাচক চিন্তাধাৰাৰে জীৱনটো আগবঢ়াই নিম হে আহক আজিৰ ভিডিওটো আমি ষ্টাৰ্ট কৰো চাও সময়টো বহুত জটিল কিন্তু এই জটিল সময়টো জানো গোটেই চিৰ জীৱনৰ বাবে থাকিব তেনেকুৱাটো নহয় সময়ৰ লগে লগে পৰিৱৰ্তন আহিব গতিকে যত নেকি পৰিৱৰ্তন অহাটো পুৰা নিশ্চিত তাত আমি ইমান চিন্তা কেলে কৰি আছো সময়খিনি আমি ব্যৱহাৰ কৰাৰ কথা ভাবিব লাগে এনেকুৱা নহয় যে আমাক আমনি ইমান গ্ৰাস কৰে যে আমি একো কৰিবলৈ মন নগলে বুলি আমি নকৰো খাবলৈ মন নাই যোৱা বুলি নাই খোৱা হেনেকুৱা নহয় আমি আমাৰ মনটো কন্ট্ৰোল কৰিব পাৰিব লাগিব মনৰ লেগামডাল আমি নিজৰ হাতত ল'ব লাগিব এইখিনি সময়ত আমি আমাৰ মাজত যিবিলাক নেকি গুণ নাই বা আমি যিবিলাক শিকিম বুলি ভাবি আছিলো কিন্তু সময়ৰ কাৰণে শিকিব নাই পৰা সেই গুটেইবিলাক শিকিবলৈ ট্ৰাই কৰিব লাগে তেতিয়া আমাৰ মনবিলাকো ভাল হৈ থাকিব আৰু নতুন নতুন স্কিলবিলাক যেতিয়া আমি শিকি থাকিম তেতিয়া জীৱনত আমি এডভান্স হৈ যাম এনেকুৱা নহয় যে আমি সদায় খাবলৈ ববলৈ বা আমি পঢ়ি আছো হেতুই আমাৰ যে কাম হেতুতে জীৱনটো সীমাবদ্ধ তেনেকুৱা নহয় তাৰ উপৰিঞ্চিও আমি জীৱনত শিকিম বুলি ক'লে বহুত কথা শিকিব পাৰো আৰু আমি নাজানো আমি যিবিলাক শিকি আছো সেইবিলাক জীৱনৰ কোনটো ক্ষেত্ৰত লাগে কোনখিনি সময়ত আমাক আৰু বেছি আগবাঢ়ি যোৱাত সহায় কৰিব হেহে প্ৰথম কথাটো হৈছে আমি এই সময়খিনি ইউটিলাইজ কৰি যিমান পাৰে নতুন নতুন কথা শিকাত ব্যৱহাৰ কৰিব লাগে দুই নম্বৰ কথা আমি বৰ্তমান সময়ত নিজৰ বন্ধুবৰ্গৰ পৰাই হওক বা ফ্ৰেন্ড সাৰ্কেলৰ পৰা আঁতৰি আছো কিন্তু আঁতৰি থকা সত্ত্বেও কিন্তু আমাক কি কৈছে জীৱনটোত অলপ নিজৰ বাবে সময় দিছে গতিকে নিজৰ বাবে সময় উলিয়াৰ লগতো নিজৰ মা দেউতাৰ লগত কথা বতৰা পতৰা বা যিমানখিনি আমি বন্ধুবৰ্গৰ সত্ত্বেও কি হয় দূৰত্ব বাঢ়িল বুলি যে আমাৰ মৰম চেনেহবিলাক কমি যাব তেনেকুৱাটো নহয় আমি তেওঁলোকক খবৰ লৈ থাকিব পাৰো সময় সময় খবৰ লোৱা বা এটা ভাল আড্ডা ইতিবাচক আড্ডা এটা বহিব পাৰে হ'ব পাৰে এটো টেলিফোনৰ জৰিয়তে হওক বা বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়াৰ প্লেটফৰ্মৰ জৰিয়তে হয় কিন্তু সেই আড্ডাটো কেতিয়াও মিছ যাব দিব নালাগে তেতিয়া কি হয় সৰু সৰু কথাবোৰে মানুহৰ জীৱনত বহুতখিনি মানে প্ৰভাৱ বিস্তাৰ কৰে এটো আমি ফিল নকৰো আমি ব্যস্ততাৰ জীৱনত ইমানে আগবাঢ়ি যাও যে আমি কেৱল ভাবো যে আমি কেনেকৈ আগবাঢ়ি যাব পাৰো কেনেকৈ জীৱনৰ বিকাশ কৰিব পাৰো কিন্তু মনত যদি অলপমান প্ৰেৰণা নাথাকে মনত যদি সেই এনাৰ্জিখিনিয়ে নাথাকে তেতিয়া আমি যিমানে ট্ৰাই নকৰো কিয় হেটো আমাৰ ভাৰী ভাৰী লাগিব মানে সেইখিনি বুজা বুজা লাগিব কিন্তু মনটো যদি একদম নিট এণ্ড ক্লিন হৈ থাকে পুৰা প্ৰেৰণামূলক হৈ থাকে তেতিয়া আমাৰ ভাল লাগিব কাম কৰা উৎসাহ বাঢ়িব হেহে ফ্ৰেন্ড সাৰ্কেলৰ লগতে হওক নিজৰ পেৰেণ্টছৰ লগতে হওক যিমানখিনি আমাৰ কন্টেক্টত আছে ভাল ভাল ব্যক্তি যাৰ পৰা আমি প্ৰেৰণা পাওঁ তেওঁলোকৰ লগত কথা বতৰা পাতিব লাগে 3 নম্বৰ কথা হৈছে আমি নিজৰ স্বাস্থ্যটো গুৰুত্ব নিদিও এটো আটাইতকৈ ডাঙৰ কথা কাৰণ আমি টকা পইচা আজি নাই কাইলৈ আহি যাব কিন্তু স্বাস্থ্য এটা যদি আমি হেৰাও সময়ত যদি ইয়াক যদি ভালকে এটা সেফ দিব নোৱাৰো ভালকে যদি সময়ত ইয়াক গঠনমূলকভাৱে আগবঢ়াই নিব নোৱাৰো জীৱনৰ শেষত কিন্তু বহুত প্ৰেছাৰ আহি যায় ধৰি লওক এতিয়া আমি বহুতখিনি মানে মিঠা বস্তু খাই আছো এটা সময় এনেকুৱা আহিব যে আমি মিঠাই খাব নোৱাৰিম হেহে এইবিলাক সৰু সৰু কথা কিন্তু সৰু সৰু কথাবিলাক যাতে আমি ভালকৈ মন কৰিব পাৰো সেইবিলাকৰ পৰা যাতে আমি নিজে ধুনীয়াকে চিন্তা কৰি আগবাঢ়ি যাব পাৰো তাৰ কাৰণে আমি এই সময়খিনি এটা প্ৰয়াস দিয়ে বা এই সময়খিনি আমাক বহুতখিনি হেল্প কৰে সেইবোৰ ভাবিবলৈ আকৌ তাতকৈ ডাঙৰ কথা এটো যে আমি আজিকালি বস্তুবিলাক সব অনলাইন হৈ গৈছে অফলাইনতকে মানে অনলাইন আজিকালি ফ্ৰিল্যান্সে হওক বা বিভিন্ন কোৱাৰাই হওক বা সোশ্যাল মিডিয়াই হওক ফেসবুক ইনষ্টা হোৱাটছআপ তাৰ উপৰি বিভিন্ন ধৰণৰ অন্য প্লেটফৰ্ম টুইটাৰো আছে এনেকুৱা ধৰণৰ প্লেটফৰ্মবিলাকৰ জৰিয়তে আমি জীৱনৰ যিবিলাক জীৱিকা সেইবিলাক বাছি ল'ব পাৰো মানে আমি মুঠৰ পৰা আমি ভাবিবলৈ এটা ধুনীয়া সময় পাইছো মেইন কথাটো হৈছে আমি সময়খিনি ইউটিলাইজ কৰিব লাগিব এনেকুৱা নহয় যে আমি ফুৰিবলৈ যাবলৈ পোৱা নাই ৰেষ্টুৰেণ্টত খাবলৈ যাবলৈ পোৱা নাই লোকবিলাকক লগ পোৱা নাই হেতু বুলি আমাৰ জীৱনটো বহুত বোৰ হৈ গৈছে আমাৰ জীৱনটোত একোৱেই নাই তেনেকুৱা নহয় আমি সদায় পজিটিভ থাকিব লাগিব আৰু আমি যিখিনি আমি জীৱনত আগবাঢ়িম বুলি ভাবিছো সেইখিনি আমি আগবাঢ়িবই লাগিব হেতু কথা সদায় মনত ৰাখিব লাগিব শেষত কথাটো হৈছে যে বৰ্তমান সময়খিনি সদায় বৰ্তমান হৈ নাথাকে বৰ্তমানখিনি এদিন অতীত হ'ব আৰু বৰ্তমানখিনি এদিন ভৱিষ্যত হ'ব মেইন কথাটো হৈছে বৰ্তমানখিনি আমি বৰ্তমান হিচাপে জীয়াই কিনে তাক সুন্দৰভাৱে ইউটিলাইজ কৰি আগবাঢ়ি যাব লাগিব বাকি যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু তলত কমেন্ট কৰিব বিভিন্ন ধৰণৰ প্ৰশ্ন যদি মনলৈ আহে মোৰ ভাল লাগে এনেকুৱা গভীৰতামূলক থকা কথাবিলাক মানে পাতি কিনে আৰু লগতে কিবা যদি সমাধান আপোনালোকলৈ দিব পাৰো মই বহুত উপকৃত হ'ম আজিৰ ভিডিওটো ইমানেই ধন্যবাদ